তেওঁলোকৰ ভিতৰত কি আছে আমি দেখা নাপাম ৰেওৰেৰ নিচিনা আমাৰ মানে ভেটেৰেন লিডাৰ তেওঁ যে গৈছে সেইটো আমি কল্পনা কৰিব পৰা নাই তেওঁৰ নাম এডালো আমি অবিশ্বাস কৰা নাছিলোঁ তেওঁ মানে তেওঁ কেনেকুৱা ধৰণৰ মানে আমি বিশ্বাস কৰিছিলোঁ কিন্তু তেখেতে যিটো দেখুৱালে আমাৰ কাৰণে বৰ দুৰ্ভাগ্যজনক হৈছে আমি পাব্লিক মেণ্ডেট পাইছোঁ যদি আমি হাৰি গ'লোহেঁতেন তেতিয়াহ'লে বেলেগ কথা আছিল পাব্লিক মেণ্ডেট আমাৰ লগত এতিয়াও আছে আমি 17টা চিট আমি দখল কৰিব পাৰিছোঁ চবতকৈ আমি বেছি সংখ্যক আমি কেণ্ডিডেট পাইছোঁ গতিকে আমি ৰিজিগনেশ্যন দিয়াৰ কোনো প্ৰশ্ন নুঠে যে বিজেপি আৰু ইউপিপিএল লেড যিটো আমাৰ BTC কাউন্সিলটো গঠন কৰিলে সেইটোক আমি ৱেলকাম কৰিছোঁ শুভেচ্ছা জনাইছোঁ তেওঁলোকে ভালকৈ চলক সেইটোৱে আমি কামনা কৰিছোঁ ৰাইজৰ আশা আকাংক্ষা তেওঁলোকে পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰক সেইটোৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ কিন্তু ইয়াত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যাতে ক্ৰিয়েট নকৰে সেইটো মই তেওঁলোকক অনুৰোধ জনাইছোঁ আৰু বিজেপি দলৰ মুৰব্বীসকলক মই এইটোৱে কামনা কৰিম যে আমাৰ UPPL দলৰ লগত একেলগে যৌথভাৱে চৰকাৰ বনোৱাৰ পিছত আমাৰ কৰ্মীসকলৰ ওপৰত যিটো অত্যাচাৰ চলাইছে ফুটকা ফুটাই পেলাই তেওঁলোকৰ ঘৰে ঘৰে গৈ পেলাই ফুটকা ফুটাই এনেকুৱা ধৰণৰ অত্যাচাৰ চলাইছে সেই অত্যাচাৰটো বন্ধ হ'ব লাগে আৰু তেওঁলোকে নিজে গৰিহণা দিব লাগে আমি গৰিহণা দিছোঁ আৰু তেওঁলোকেও গৰিহণা দিব লাগে যে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কথাটো জনাই দিয়াৰ পিছত যোৱাকালি শান্তি পৰিৱেশটো দেখা পাইছোঁ কিন্তু ইয়াৰ আগতে তেওঁলোকে যেনেকুৱা ধৰণৰ আমাৰ কৰ্মীসকলৰ ওপৰত অত্যাচাৰ আৰু আশালীন কিছুমান ব্যৱহাৰ কৰিছে সেইটোক মই গৰিহণা দিছোঁ কথা কৈছিল এইবিলাক মই কণ্ডেম কৰিছোঁ দলীয়ভাৱে কিবা আলোচনা হ'ব নেকি আজি আমি আমাৰ যিসকল প্ৰাৰ্থী জয়যুক্ত হৈছে তেওঁলোকক আমি আদৰণি জনোৱা নাই আজি তেওঁলোকক আদৰণি জনাবৰ কাৰণে তেওঁলোকক অনুৰোধ কৰা হৈছে কম সময়ৰ ভিতৰত আমি এই সিদ্ধান্ত লোৱাৰ কাৰণে কিছুমান প্ৰাৰ্থী বা জিকা প্ৰাৰ্থীবিলাক আহি নাপাবও পাৰে তথাপিও আমি এই কিবাটো প্ৰগ্ৰামটো কৰিছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টে তাহাঁতে নিজে কৰিব তেওঁলোকৰ কাৰণে সম্ভৱ নহয় সেইকাৰণে তেওঁলোকে আমাক জনাইছে যে তেওঁলোকে নিজাববীয়াভাৱে কৰিব সেইকাৰণে আমি তেওঁলোকক নিজাববীয়াভাৱে নিজৰ জয়যুক্ত হোৱা প্ৰাৰ্থীক যাতে তেওঁলোকে আদৰণি জনায় সেইটোৰ কাৰণে তেওঁলোকক আমি দায়িত্ব দিছোঁ আমাকতো ইনভাইটেশ্যন দিয়া নাই আমি ইনভাইটেশ্যন পোৱা নাই সেইটো কেনেকুৱা ধৰণৰ অৰাজকতাৰ সৃষ্টি কৰিছে এইটো ৰাইজে এতিয়া অনুমান কৰিব লাগে ৰাইজে এতিয়া ভাবিব লাগে ৰাইজে ভাবিবৰ কাৰণে এতিয়া সময় আহি পৰিছে এই গতিকে আমি ৰাইজকে আহ্বান জনাইছোঁ ৰাইজে নিজাববীয়া সিদ্ধান্ত ল'ব লাগে আৰু আমাৰ প্ৰতি তেওঁলোকৰ যিটো আমাৰ যিবিলাক ভুল আমাৰ প্ৰতি যিটো ভুল ধাৰণা আছিলে এই ধাৰণাবিলাক তেওঁলোকে ভাঙি ল'ব লাগে বুলি মই অনুৰোধ জনাইছোঁ আৰু ৰাইজক মই ধন্যবাদ জনাইছোঁ যে আমাক তেওঁলোক যিসকলে আমাক ভোট দান কৰিলে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু শান্তি সম্প্ৰীতি যাতে বজাই থাকে তাৰ কাৰণেও ৰাইজে যাতে দায়িত্ব লয় তাৰ কাৰণে মই কামনা কৰিছোঁ আপোনাৰ এটা নচলাই কেনেকৈ ব্যৱহাৰ কৰিছিল ফটকা ফুটাইছে ঘৰে ঘৰে গৈ পেলাই বিভিন্ন ধৰণৰ তেওঁলোকে আশালীন ব্যৱহাৰবিলাক কৰিছে সেইবিলাক আমাৰ কৰ্মীসকলে সহ্য কৰিব পৰা নাই সেই গতিকে মই অনুৰোধ জনাইছোঁ বিজেপি দলৰ মুৰব্বীসকলক চৰকাৰে চলোৱা মুৰব্বীসকলক মই অনুৰোধ জনাইছোঁ যে চৰকাৰজনে নচলক কিয় আমি পাব্লিক মেণ্ডেটটো আমি মানি চলিছোঁ কিন্তু আমি মেজৰিটি পাইছোঁ মেজৰিটি পোৱাৰ পিছতো আমাক মানে আহ্বান নকৰিলে সেইটোৰ কাৰণে আমি দুখিত এইটো ডেমক্ৰেচিত এনেকুৱা ধৰণৰ নহয় সেইটো নন ডেমক্ৰেটিক কাণ্ট্ৰিত এনেকুৱা ধৰণৰ ছিষ্টেম নাই কিন্তু তথাপিও আমাৰ বিজেপি দলৰ মুৰব্বীসকলে আনডেমক্ৰেটিক কাম তেওঁলোকে কৰি পেলাই UPPLৰ লগত তেওঁলোকে প্ৰশাসন কাউন্সিলটো বনাইছে তথাপিও আমি ধৈৰ্য ধৰিছোঁ আমি আইনৰ ব্যৱস্থা ল'ম বুলি আমি আগবাঢ়ি আহিছোঁ আইনে আমাক যিটো ৰাইট দিব সেইটোও আমি মানি চলিম কিন্তু
তেওঁলোকে স্বেচ্ছাচাৰিতাটো আৰম্ভ কৰিছে এতিয়াৰ পৰাই স্বেচ্ছাচাৰিতা তেওঁলোকে আৰম্ভ কৰিছে আমাৰ কোকৰাঝাৰ চহৰত মানে শান্তি সম্প্ৰীতি বাতাবৰণ চলি আছে প্ৰমোদ বড়োৱে যেনেকুৱা ধৰণৰ কৈছে তেনেকুৱা ধৰণৰ আমাৰ কোকৰাঝাৰ চহৰটো নহয় ইয়াত ভয় সংকাৰ যোগেদি আমাৰ অনাবৰৰ লোকসকলে যে চলিব লাগে এই কথাটো নহয় এই কথাটো মই গৰিহণা দিছোঁ প্ৰমোদ বড়োৰ যিটো আখ্যা এই আখ্যা নিচিনা আমাৰ কোকৰাঝাৰ চহৰটো নহয় আমি মিলা প্ৰীতিৰে শান্তি সম্প্ৰীতিৰ যোগেদি ইয়াত বিজনেছ চলিছে আৰু সকলো ৰাইজে ইয়াত মানে তেওঁলোকে নিজৰ মতে চলিবৰ কাৰণে তেওঁলোকে সুবিধাটো পাইছে